নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ মাছৰ সৈতে পালেং শাকৰ এটা ৰেচিপি। এতিয়া যিহেতু শাকৰ বতৰ, গতিকে সকলোৰে ঘৰত শাক বনোৱা হয়েই, কিন্তু সকলোৰে বনোৱাৰ পদ্ধতি বেলেগ বেলেগ আৰু সেয়ে হয়তো সকলোৰে হাতৰ সোৱাদো বেলেগ বেলেগ। আৰু মই কেনেকৈ বনাইছোঁ সেইটোকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কৰি কমেণ্ট এটা কৰি থৈ যাব। তেন্তে আহকচোন এতিয়া ভিডিঅ'টো চাওঁ।